শংকৰদেৱ শতপুষ্প বিকশিত তুমি বিশ্বজনীন শংকৰদেৱ এটা জাতি মহান সূত্ৰধাৰ সভ্যতাৰ সোণালী কিৰণ আৰু সমন্বয়ৰ বুঢ়া ব্ৰহ্মপুত্ৰ। হে মহাসংস্কৃতিবান, তুমি লোহিত অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক দিকপাল। মহামিলনৰ মহাজাতি নিৰ্মাণ তোমাৰ শিৰাই শিৰাই বহ্নিমান। সোণহেৰীয়া আধ্যাত্মিকতা তোমাৰ একতাৰ দোল। হে সূৰ্যপুত্ৰ, তোমাৰ কৃষ্ণ সমন্বয়ৰ কৃষ্ণ, সংস্কৃতিৰ কৃষ্ণ, সভ্যতাৰ কৃষ্ণ, দুষ্কৃতি বিনাশী কৃষ্ণ। তুমি ধৰ্মক সৰলীকৰণ কৰিছা সমন্বয়ৰ বাবে, মানৱতাৰ বাবে, বৃহত্তৰ জাতি গঠনৰ বাবে। সংস্কৃতিৰ গৰ্ভতে তোমাৰ ধৰ্ম। নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ মাজেৰে তুমি সমাজৰ বুনিয়াদ ৰচিছিলা, য'ত এক ঈশ্বৰ, এক মানুহ, এক দৰ্শন। সমাজৰ ফুলনি জাতিষ্কাৰ কৰিবলৈ গীতে মাতে নাটে ভাওনা কীৰ্তন দশমে তুমি নৰোত্তম শংকৰদেৱ। অসমীয়া নাটকৰ ভ্ৰূণ তোমাৰ গৰ্ভতে, নামঘৰ তোমাৰে অনবদ্য সৃষ্টি আৰু সত্ৰ তোমাৰ মানস পুত্ৰ। সত্ৰৰ বুকুতে সত্ৰীয়া সংস্কৃতি তোমাৰ নতুন উন্মেষ। সাধু মহন্ত ভকতৰ সমাৱেশ তোমাৰ সমাজৰ নতুন তৰংগ। পাপীজনো তোমাৰ মন্ত্ৰত দীক্ষিত হৈ হ'ব পাৰে সাধু, ভকত অথবা প্ৰথম শ্ৰেণীৰ বিশ্ব নাগৰিক। সংস্কাৰেৰে সৰ্বোত্তম মানুহ। বিশ্বৰ বুকুত কি যে তোমাৰ অমোঘ মন্ত্ৰ। সেইবাবেই তুমি বিশ্বজনীন। জ্ঞান, প্ৰজ্ঞা, সাধনা, কৰ্ষণ আৰু মানৱতাৰ বটবৃক্ষ। সেয়ে তোমাৰ আলোকেৰে সমুজ্জ্বল এই বহল বিশ্ব। পুনঃ তুমি নহয় মাথো ধৰ্মগুৰু, তুমি বিশ্বগুৰু, বিশ্ব দিবাকৰ, বিশ্ব নাগৰিক, বিশ্ব সিদ্ধেশ্বৰ আৰু বিশ্ব পুৰোধা।